কথাবোৰ শেষ পৰ্যন্ত শুনি যাব। এটা বিবাহিত ছোৱালীক স্বামীৰ ব্যক্তিত আন কোনেও ভাল নাপায়, আৰু যদি কোনোবাই পায় তেতিয়াহ'লে শৰীৰটোক, আৰু শৰীৰৰ ভালপোৱা এবাৰ কাষত পালেই শেষ। তাৰ পিছত তাৰ অত্যাধিক ভালপোৱা কেনেকৈ যে পাল্টি যাব তুমি নিজেও বুজি নাপাবা। যেনেকৈ চিগাৰেট খোৱাৰ সময়ত যোনটো অংশত চুমা দিয়া হয়, চিগাৰেট খোৱা শেষ হ'লে ঠিক সেই অংশটো চুৰি পেলাই দিয়া হয়, আকৌ ভৰি দি পিচি পেলোৱা হয়। এটা বিবাহিত ছোৱালীৰ প্ৰতি এটা অবিবাহিত ল'ৰাৰ ভালপোৱা সেই চিগাৰেটৰ দৰে। উদ্দেশ্য হাঁহিৰ হ'লে আৰু খুজি নোপোৱা। সেইবাবে ছোৱালীবোৰে শুনা, কাৰোবাৰ পাগলা প্ৰেমত ডুবি নাযাবা। তেতিয়াহ'লে নদীৰ ইফালেও হৰাবা সিফালেও হৰাবা, তাৰপিছত ডুবি মৰাৰ বাহিৰে আন কোনো উপায় নাথাকে। যেনেকৈ বৰষুণৰ পানী পৰিষ্কাৰ পাত্ৰত পৰিলে সেয়া পান কৰাৰ বাবে উপযুক্ত হয়, আকৌ খালত পৰিলে সেয়া পান কৰাটো দূৰৰ কথা, সেয়া ভৰি ধোৱাৰ যোগ্যতাও নাথাকে। পানী কিন্তু এটাই, তাৰ সংগীৰ কাৰণে কিমান পাৰ্থক্য। সেইবাবেতো আগৰ মানুহে কৈ গৈছে, সৎসংগ স্বৰ্গবাস আৰু অসৎসংগ সৰ্বনাশ। বাই দ্য ৱে, ভাল মানুহৰ সৈতে চলাৰ চেষ্টা কৰক, আপুনি নিজেও ভাল থাকিব। এজনে বিশ্বাস ভাঙিলে সকলোৰে ওপৰৰ পৰা বিশ্বাস উঠাই দিবলৈ নাই। কিছু মানুহ আছে যিবোৰে আপোনাক এৰিও নিদিয়ে, আকৌ ধৰিও নাৰাখে। বাই দ্য ৱে, আপোনাৰ লগত এনেকুৱা ব্যৱহাৰ কৰিব যাতে আপুনি নিজে এৰি গুচি আহে। বিষয়টো কিছু এনেকুৱা, সাপো মৰিব আকৌ লাঠিও নাভাঙে। মানুহ যিমানেই শক্তিশালী হওক না কিয়, প্ৰিয় মানুহটোৰ কাষত সি সকলো সময়তেই দুৰ্বল। সেই ব্যক্তি কেতিয়াও তোমাৰ সঁচা বন্ধু হ'ব নোৱাৰে, যিয়ে তোমাৰ আগত সুনাম কৰে আৰু তোমাৰ পিছত তোমাৰ বদনাম কৰে। প্ৰতিনিয়ত অৱহেলা পোৱা মানুহবোৰ এটা সময়ত ভালপোৱা পোৱাৰ আশাই এৰি দিয়ে। বিচাৰিলে নিজৰ ইচ্ছামতে সকলোবোৰ সলনি কৰিব পৰা নাযায়। কিছু মানি নিব লগা হয় আৰু কিছু মানি ল'ব লগা হয়। ভৰসা তাকেই কৰা যিয়ে তোমাৰ এই তিনিটা বস্তু বুজিব। নাম্বাৰ 1, তোমাৰ হাঁহিৰ পিছত লুকাই থকা কষ্ট। নাম্বাৰ 2, তোমাৰ খঙৰ পিছত থকা ভালপোৱা। নাম্বাৰ 3, তুমি চুপ থকাৰ পিছৰ কাৰণ। দিন শেষত এইটোৱে চিন্তা, তুমি থাকিবাতো মোৰ হৈ? যাক সঁচাকৈ ভাল পোৱা যায় তাক কেতিয়াও পাহৰি থাকিব পৰা নাযায়। চ' গাইজ, আজিৰ ভিডিঅ'টো ইমানেই। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ সৰু পৰিয়ালৰ সদস্য হৈ যাব। ধন্যবাদ।